More activities, no rest. Fill up the vacant post. We want justice. No rest. We want justice. We want right to education. আজি আমি অসম জুৰি প্ৰত্যেক জিলাতে 3 ঘণ্টীয়া ডেমনষ্ট্ৰেশ্যনৰ কাৰ্যসূচী লৈছোঁ। আমাৰ আজি মূল বিষয়টো হ'ল শিক্ষাৰ সম্পৰ্কে আৰু নিখিল বড়ো ছাত্ৰ সন্থা যেহেতু দীৰ্ঘদিনীয়ৰ পৰা আমি আমাৰ বড়ো মাধ্যমৰ আৰু বিভিন্ন বড়ো ভাষা লৈ অসমত য'ত আমাৰ ইছ্যু আছে ইয়াক লৈ আমি আজি মূল 25টা দাবী লৈ আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ভাষা হিচাপে আজি আমি আপোনালোকেও জানে যে অসমত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হয় আৰু বড়ো লেংগুৱেজটো হ'ল নেশ্যনেলি ৰিকগনাইজ ভাষা। আৰু আজি আসাম জুডিচিয়েল ছাৰ্ভিচ এক্সাম আৰু CTET এইবিলাকৰ যি পেপাৰ থাকে তাতে আমাৰ বড়ো লেংগুৱেজৰ অপশ্যন নাই। আৰু বিভিন্ন আমাৰ আজি অসমত আসাম ছেকেণ্ডাৰী এডুকেশ্যন বৰ্ড হৈ গ'ল, ইয়াৰো আমাৰ একাডেমিক অফিচাৰ নাই। NCERTত আমাৰ লেকচাৰাৰ নাই আৰু তেনেকুৱা বিভিন্ন টেক্সট বুক পাব্লিকেশ্যনত আমাৰ তাতে বড়ো বিষয়া নাই বা পাব্লিকেশ্যন বৰ্ডত মানে কাম কৰা বিষয়া বড়ো এতিয়া দায়িত্বশীল নাই। আৰু তেনেকুৱা বড়ো লেংগুৱেজক লৈ বিভিন্ন ঠাইত য'ত আমাৰ আজি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বড়ো ভাষাৰ যি প্ৰধান গুৰুত্ব আজি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে য'ত একাডেমিকেলি আমাৰ ফাংচনিঙত যাতে সহায় কৰিব লাগে সেইখিনি ব্যৱস্থাত আমি আজিও অসমত এইটো হোৱা নাই। তো ইয়াৰ কাৰণে এইবিলাক দাবী আমি ৰাখিছোঁ। আৰু মাধ্যমৰ সম্পৰ্কে আজি বড়ো মাধ্যমৰ আমাৰ যিহেতু বিভিন্ন যেহেতু বড়ো মাধ্যমৰ শিক্ষা LP স্কুলৰ পৰা PG লৈকে বড়ো ডিপাৰ্টমেণ্টলৈকে ইউনিভাৰ্চিটি লেভেললৈকে আমাৰ বিভিন্ন তাতে শিক্ষকৰ নাটনি আছে, ভেকেণ্ট পোষ্ট আছে আৰু বিভিন্ন ছাবজেক্টৰ ওপৰত ছাবজেক্ট টিচাৰ আমাৰ নাই হায়াৰ ছেকেণ্ডাৰী লেভেলত। তো আজি NEPৰ মডেলত যিহেতু অসমতো হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যন হ'ল, তো তথাপিও আজিলৈকে অসমত পোষ্ট ক্ৰিয়েশ্যন হোৱা নাই। আৰু বিশেষভাৱে বড়ো মিডিয়াম যিটো নতুনকৈ আপগ্ৰেডেড হৈছে ইয়াৰ বিষয়ত যাতে নতুন পোষ্ট ক্ৰিয়েট কৰি বড়ো মাধ্যমৰ বেকগ্ৰাউণ্ডত থকা বড়ো তাত পোষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তি দিব লাগে। তো এইবিলাক আজিলৈকে হোৱা নাই। আৰু আজি আপোনালোকেও জানে, সকলোৱে জানে অসম জুৰি যে BTR ৰেকৰ্ডৰ পাছত আমি সকলোৱে আশাবাদী যে 6.3 ক্লছৰ দ্বাৰা যিমান ভেঞ্চাৰ স্কুলৰ সমস্যা আছে BTR অঞ্চলত গোটেই মিডিয়ামৰ কথা আছে। আৰু অসমৰ ক্ষেত্ৰত ৰেকৰ্ডত লিখা মতে আমাৰ বড়ো মাধ্যমৰ যিখিনি স্কুল আছে সেইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কথা আছে। তো এইখিনি BTRৰ চৰকাৰৰ দ্বাৰা ইয়াত 10টা কলেজক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা পদক্ষেপ লোৱা হ'ল আৰু সেই পদক্ষেপটো আমি ৱেলকাম জনাইছোঁ। কিন্তু আজি যেহেতু তাত আৰু 16টা ডিগ্ৰী কলেজ লগতে আমাৰ ইয়াতে যিমান হাইস্কুলৰ পৰা LP স্কুললৈকে হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ ছিনিয়ৰ ছেকেণ্ডাৰী লেভেলত কিমান আমাৰ ইয়াতে ভেঞ্চাৰ স্কুল আজি ৰৈ আছে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আজি স্পষ্ট ভাষাৰে আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ পৰা সেইটোৱে আমি অসম চৰকাৰক আমি ৰিমাইণ্ড কৰিব বিচাৰিছোঁ। যিহেতু আমাৰ BTR চুক্তিও 5 বছৰ হ'বলৈ গৈ আছে, তো আজি 5 বছৰলৈকে যদি আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান নহয়, তো ইয়াৰ কাৰণে আমি আজি এই দাবীখন লৈ অসম চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিছোঁ। আৰু লগতে আমাৰ বিভিন্ন ইয়াতে 25টাৰ মাজত EGS স্কুলৰ যেনেকৈ আমাৰ বহুত EGS স্কুল আছে শোণিতপুৰ বিশ্বনাথত বিশেষকৈ, তাতে আমাৰ এতিয়ালৈকে পাৰ্মানেণ্ট টিচাৰ তাত নাই। তো ইয়াৰ কাৰণে চৰকাৰৰ প্ৰতিশ্ৰুতি মতে তাতে 2জনকৈ শিক্ষক তাতে নিযুক্তি দিব লাগিছিলে পোষ্ট ক্ৰিয়েশ্যন কৰি পেলাই। তো আজিলৈকে এইবিলাক হোৱা নাই। তো বিভিন্ন আমাৰ প্ৰভিঞ্চিয়েলাইজ কলেজত এছিষ্টেণ্ট প্ৰফেচাৰৰ পৰা লৈ প্ৰফেচাৰলৈকে এছ'চিয়েট প্ৰফেচাৰ পোষ্ট ক্ৰিয়েট কৰিব লাগে। আৰু আজি আমি বিশেষকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি থকা আমাৰ বড়ো বিভাগত বড়ো ডিপাৰ্টমেণ্টত প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েশ্যন আৰু লাগিব, ইয়াক আমি দাবী ৰাখিছোঁ। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যেহেতু বিভিন্ন ডিপাৰ্টমেণ্ট আজি নিউ ডিপাৰ্টমেণ্ট তাত ইন্ট্ৰডিউচ হ'ব লাগিছিলে, আজিলৈকে চেংচন হোৱা নাই। তো এইবিলাক আমি দাবী ইয়াত ৰাখিছোঁ। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিতে টিচিং আৰু নন টিচিং ষ্টাফৰ যিখিনি দাবী আজিলৈকে মানে ইয়াত পূৰণ হোৱা নাই, তো এইটো আমি দাবী ইয়াত ৰাখিছোঁ। তো ইয়াৰ কাৰণে বিভিন্ন আমাৰ যেনেকা বড়োলেণ্ড ইউনিভাৰ্চিটি ওদালগুৰিত কেম্পাছ হ'ব লাগে, সেই কেম্পাছটো যাতে এইটো নতুন একাডেমিক ছেশ্যনৰ পৰা ফুল ফাংচনিঙৰ এটা কেম্পাছ ওদালগুৰিত আমি পাবলৈ সক্ষম হ'ম, তাৰ কাৰণে আমি চৰকাৰক ৰিমাইণ্ড কৰিব বিচাৰিছোঁ। লগতে আমাৰ ওদালগুৰিত আৰু প্ৰত্যেকটা জিলাত বিশেষকৈ ওদালগুৰিত আমি এটা মেডিকেল কলেজ এণ্ড হস্পিটেল দাবী ৰাখিছিলোঁ। আৰু প্ৰত্যেকটা জিলাত যেহেতু এইটো অসম চৰকাৰৰে প্ৰতিশ্ৰুতি আছিলে যে এখন ছায়েন্স কলেজ আৰু এখন ল' কলেজ প্ৰত্যেকটা BTRৰ জিলাত
মানে নতুনকৈ স্থাপন কৰাৰ কাৰণে কথা আছিলে। তো আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা যেহেতু LPৰ পৰা PGলৈকে এই ইস্যু আছে। কোকৰাঝাৰৰ আমাৰ এখনহে চৰকাৰী BEd কলেজ আছে, তাত আমি যেহেতু PG লেভেলৰ ইয়াত অলৰেডি ইন্ট্ৰডাকশ্যন হৈছে। তো আমি এইটো দাবী ৰাখিছিলোঁ চৰকাৰে যাতে চৰকাৰীকৰণ কৰে। PG লেভেলৰ যি ইয়াতে আজি কৰ্চ চলি আছে, তো এইটো চৰকাৰীকৰণ কৰিব লাগে, আপগ্ৰেড কৰি যিহেতু PG লেভেলত চলি আছে। তো এইবিলাক আমি বহুতখিনি আৰু বহুত আমাৰ আজি যদি ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান নহয় আৰু আমাৰ ভেঞ্চাৰ স্কুলত বিভিন্ন ডলমেনৰ পৰা আৰু বিভিন্ন যি ছাত্ৰ ছাত্ৰীবিলাকে আজি যিহেতু গুণোৎসৱ চলি আছে, তাত আমাৰ ভেঞ্চাৰ স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে আমাৰ কোৱালিটি এছেছমেণ্টৰ পৰা গুণোৎসৱৰ পৰা আমাৰ বঞ্চিত হৈ থাকে আৰু বিভিন্ন আমাৰ টেক্সট বুকৰ পৰা আৰু অংগনবাদী চেণ্টাৰলৈকে আমাৰ টিচিং লাৰ্ণিং মেটেৰিয়েল বড়ো মাধ্যমত তাত মানে পাবলৈ সক্ষম নহয়। তো ইয়াৰ কাৰণে এইবিলাক ইছ্যুটো যদি আজিলৈকে অসমত এইবিলাক আমাৰ বড়ো মাধ্যমৰ আৰু বিভিন্ন মাধ্যমৰ ভেঞ্চাৰ স্কুলৰ যদি এটা সমস্যা থাকে, তেতিয়াহ'লে আমিও ক'বলৈ বাধ্য হ'ম যে আমাৰ ৰাইট টু এডুকেশ্যন ইয়াত ভায়লেশ্যন হৈছে আৰু নতুন এডুকেশ্যন পলিচিৰ মতে ইয়াত বড়ো ভাষা আৰু বিভিন্ন ভেঞ্চাৰ স্কুলৰ মানে আজি প্ৰভিঞ্চিয়েলাইজ কৰি এই সমস্যা সমাধানৰ এটা সূত্ৰ কৰি ল'ব লাগে বুলি আমি নিখিল বড়ো ছাত্ৰ সন্থাই অসম চৰকাৰক আমি দাবী জনাইছোঁ। আৰু অতি সোনকালে যাতে আমাৰ গোটেই বড়ো মাধ্যমৰ আৰু গোটেই যি ভেঞ্চাৰ স্কুলৰ যি বিভিন্ন মিডিয়ামৰ আমাৰ বিটিআৰ অঞ্চলত আছে, অসমত বড়ো মাধ্যমৰ আছে, এইবিলাক সমস্যা হ'ব লাগিব। কিয়নো আজিলৈকে যেহেতু আমি জানো 75 years অফ ইণ্ডিপেণ্ডেঞ্চৰ পাছতো আৰু আমাৰ সংবিধানক আৰ্টিকল 21ত ফাণ্ডামেণ্টেল ৰাইট হৈ গ'ল আৰু আমাৰ RT আইন মতে বিভিন্ন আজি চৰকাৰেও ইনিচিয়েটিভ লৈ আছে। তথাপিও আমাৰ এই যদি সমস্যা থাকি যায়, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী আমাৰ বড়ো মাধ্যমৰ, অসমীয়া মিডিয়ামৰ, আমাৰ এই বিটিআৰ অঞ্চলৰ আৰু অসমৰ বড়ো মাধ্যমৰ গোটেই ছাত্ৰ ছাত্ৰীয়ে ৰাইট টু এডুকেশ্যনৰ পৰা বঞ্চিত হৈ আছে। তো ইয়াৰ কাৰণে আমি এই ধৰ্ণা কাৰ্যসূচীৰ পৰাই অসম চৰকাৰক আকৌ আমি এই দাবীটো জনাই অতি সোনকালে এইবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত যাতে আগভাগ লয় আৰু নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ বড়ো সাহিত্য সভা একেলগে আমি এইবিলাক কথা যিহেতু আগন্তুক দিনত মানে আমি আলোচনা কৰাত বা যিহেতু আলোচনা কৰি অলৰেডি মুখ্যমন্ত্ৰীৰ তাত আৰু এডুকেশ্যন মন্ত্ৰীৰ তাত বিভিন্ন মানে বহুত কেপ আমাৰ মানে মাইনুটছত কিছুমান ইছ্যু আমাৰ ইয়াত উল্লেখ হৈছিলে, কিন্তু আজিলৈকে চলিউশ্যনত মানে সক্ষম হ'বলৈ চলিউশ্যন হোৱা নাই। তো আজি এইখিনি দাবী আপোনালোকৰ দ্বাৰা অসম চৰকাৰক আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম প্ৰেৰণ কৰিম আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ দ্বাৰা। তো সেইখিনি আমি আজি আপোনালোকৰ এই কথাটো ৰাখিছোঁ।